নমস্কাৰ, মই পম্পী দিহিঙীয়া। কি খবৰ সকলোৰে? আশা কৰো সকলোৰে ভাল। আজি মোৰ লগত এয়া ভণ্টি এজনী আছে। তাই মোৰ লগত ভিডিঅ' বনাবৰ কাৰণে আহিছে। দুজনী মেখেলা চাদৰ পিন্ধি ললো। এতিয়া আমি গৈ আছো নৈ পাৰত। তাই তাতে ভাল লাগিব বুলি কোৱা তাতে গলো। আমাৰ লগত ওচৰৰ ভণ্টি এজনীও আহিছে। আমি তাত গৈ ভিডিঅ' বনাব লাগি গৈছো। আমি বহুত বাৰ একেটা ভিডিঅ'তে লাগি থাকো। দুজনীৰে কিবা এটা নহয় কিবা এটা ভুল হয় মানে। তাতে ফটো মাৰিলো, ভিডিঅ' বনাই ললো। গাইছ, আমি এতিয়া ঘৰলৈ গৈ আছো। তাই মই ভণ্টিজনী আগত গুচি গ'ল। উপায় নাই গাইছ। ভিডিঅ' বনাবৰ কাৰণে অলপ কষ্টটো কৰিব লাগিব, কিন্তু আপোনালোকে ছাপোৰ্টে নকৰে। কষ্টফল কেঁচা হৈছে আমাৰ। গাইছ, এয়া দেখিছেনে? গা ধুই কাপোৰ নিপিন্ধাকৈয়ে ভণ্টি আমাক দেখি দৌৰি আহিছে। কাৰণ আমি টেঙা কাটি আছো। আজি জলফাই খাওঁ বুলি ভাবিছো। এয়া বৌজনীয়ে কাটি আছে। আজি প্ৰথমবাৰ খাম। আপোনালোকে বাৰু খাইছেনে? আমাৰ ঘৰৰে হয় বাৰু, ইমান ডাঙৰ হোৱা নাই, হ'লেও বহুতে পাৰি নিছেই। ঘৰতে থাকিও আমিয়ে প্ৰথম খাব নাপাওঁ, কি যে হ'ব নহয় গাইছ। এতিয়া খাই লওঁ দেই। এইকেইদিন মোৰ গাটো বৰ ঠিক নহয়, মাতটো ভাগি আছে। এইটো পৰহিৰে ভিডিঅ' হয়, আজি দিছো। আৰু আজিলৈ ইমানেই, বাই।